নিচিনা হৈছে কমজোৰি হৈ গ'ল মাত মাতিব নোৱাৰে কাম কৰিব নোৱাৰে এনেকুৱা অৱস্থা বনাই দিলে এই বিটিচি খন নহলে এই বিটিচি কিমান শক্তিশালী আছিল কিন্তু আজি এই বিটিচি যাৰ পৰা বিটিচি কোৱাৰ লগে লগে ক'বলৈ গ'লে আমি উন্নয়ন আমি ক'ব পাৰো বিটিচি মানে উন্নয়ন বিটিচি মানে একতা নহয় বিটিচি মানে শান্তি এইটো আছিল না নাই কোনোদিনে বিটিচি নোহোৱাৰ আগত এই অঞ্চলৰ উন্নয়নৰ মুখ দেখা পোৱা নাছিল বিটিচি হোৱাৰ আগত অশান্তি আছিল ইয়াত শান্তি আছিল তাৰ কাৰণে আমি ক'ব পাৰো বিটিচি মানে উন্নয়ন বিটিচি মানে শান্তি বিটিচি মানে একতা আমি দেখা পাইছিলো কিন্তু আজি এই বিটিচি তেওঁলোকে কিমান জুৰুলা কৰি পেলালে আজি আইচিউত আছে এই বিটিচি আমাৰ এই বিটিচি খন আমি আইচিউৰ পৰা ভালকে চিকিৎসা কৰি মেলি ওলাই আনিব লাগে না নালাগে আনিব লাগে না নালাগে কওক ৰাইজসকল এই বিটিচি খন আমি এই হস্পিটালৰ আইচিউৰ ৰুমৰ পৰা ভালকে চিকিৎসা দি মেলি একদম মজবুত শক্তিশালী কৰি পেলাই আমি ওলাই আনিব লাগিব তই দায়িত্ব কোনে ল'ব এই দায়িত্ব ইয়াত অহা প্ৰতিজন ব্যক্তি লগতে গোটাই বিটিচি বাকী লৈ ল'ব লাগিব এই হিচাপে আপোনালোকে সকলোৱে আমাৰ লগত থাকি ইয়াৰ দায়িত্ব সকলোৱে ল'ব লাগিব তেওঁলোকে উন্নয়ন কৰা বুলি কয় তেওঁলোকে বহুত কাম কৰিছে বুলি কয় তাৰপিছত তেওঁলোকৰ বিটিচি অফিচত অকমান খবৰ ল'ব বছৰত 700 কোটি টকা আহে এই 700 কোটিৰ 700 টকা তেওঁলোকে আনিব নোৱাৰে এই বছৰ বোলে মাত্ৰ 400 কোটি টকাহে ইউটিলাইজ কৰিব পাৰিছে যদি পইচাই নাই কৰ পৰা উন্নয়ন হ'ল কৰ পৰা উন্নয়ন হ'ব যদি পইচাই নাই আমাৰ হাগ্ৰামা মলে ডাঙৰীয়া দিনত এই সময়তে আমাৰ এনুৱেল বাজেট কমেও 800 কোটি আছিল বছৰে 200 কোটি এক্সট্ৰা আনিছিল পেকেজৰ নামত 1000 কোটি লৈ আহিছিল ফিফ ফাইনান্সৰ নামত পইচা আনিছিল 15 ফাইনান্সৰ নামত পইচা আনিছিল কমেও 2000-3000 কোটি টকাৰ এই সময়ত আমি কাম কৰিছিলো তথাপিও আমি কৰিবৰ কাৰণে কিমান বাকি কিমানে ৰাস্তা কিমানে দলং আৰু কৰিবলৈ বাকি আছিল তথাপিও আমি শেষ কৰিব পৰা নাছিল ৰাইজৰ যিখিনি আপত্তি ৰাইজৰ যিখিনি ডিমাণ্ড কিন্তু আজি কি কয় তেওঁলোকে বলে বহুত উন্নয়ন কৰিলে কিমান টকা লগত বছৰত মাত্ৰ 400 কোটি কেনেকৈ সম্ভৱ হ'ব পাৰে ৰাইজ কেনেকৈ সম্ভৱ হ'ব পাৰে বছৰত 800 কোটি পোৱাৰ সত্ত্বেও মাত্ৰ 400 কোটি তেওঁলোকে ইউটিলাইজ কৰে শক্তিৰ নামত পেকেজ পাইছিল 1 টকাও আনিব পৰা নাই তেওঁলোকে আজি উন্নয়নৰ নামত লাজ লাগিব লাগে অসম চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি মন্ত্ৰীসকলৰ পিছে পিছে কাৰবা পিছে পিছে যায় পিঠা কাটিব যায় জানেনে এতিয়া যে তেওঁলোকে আপোনালোকক কৈ আছো আপোনালোকক অৰুণোদয় দিছো আপোনালোকক লাখপতি বাইদেউ বনাম আপোনালোকক ৰেচন কাৰ্ড দিছো আপোনালোকক কিবা কিবি দিয়া বুলি কয় তেওঁলোকে এটা এটা বিচাৰ কৰকচোন অৰুণোদয় আঁচনি কাৰ আঁচনি বাইদেউসকল অৰুণোদয় আঁচনি বিটিচি চৰকাৰৰ আঁচনি না অসম চৰকাৰৰ আঁচনি না কেন্দ্ৰীয় চৰকাৰৰ আঁচনি কওকচোন বাইদেউসকল অৰুণোদয় প্ৰমোদ বড়োৰ আঁচনি জানো অৰুণোদয় আঁচনি প্ৰমোদ বড়োৰ আঁচনি নহয় অসম চৰকাৰৰ আঁচনি কেইদিনমান আগতে ৰেচন কাৰ্ড দিলে এইটো কাৰ আঁচনি ৰেচন কাৰ্ড দিয়া আঁচনি কেন্দ্ৰীয় চৰকাৰৰ আঁচনি এই আঁচনি আমি 2013 চনত হাগ্ৰামা মলে ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ কৰিছিল তেওঁলোকৰ আঁচনি নহয় এতিয়া লাখপতি বাইদেউ হয়নে মুখ্যমন্ত্ৰী মহিলা মধ্যমিতা আঁচনি
নামে মুখ্যমন্ত্রী চোন মুখ্যমন্ত্রী নাম থকাৰ পিছত এইটো আছে নেকি প্ৰমোদ বড়ো হ'ব পাৰে নহয় বিভিন্ন আঁচনি কোনো আঁচনি তেওঁলোকে বিটিচিয়ে কৰিব পৰা নাই তেওঁলোকে ৰাইজক মহিলা বাইদেউসকলক সেলফ হেল্প গ্ৰুপৰ অনুদান দিম বুলি কোৱাটো তেওঁলোকে পালন কৰিব পৰা নাই পাৰিছেনে বাইদেউসকল প্ৰতিটো মহিলা আত্মসহায়ক গোটসকলক ৭৫,০০০ দিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছত আজি ৪ বছৰ উকলি গ'ল মই জানাত মাত্ৰ ৩,০০০ আত্মসহায়ক গোটক তেওঁলোকে ২৫,০০০কে টকা দিছে মাত্ৰ ৩,০০০ গোটাই বদলেনৰ ৩,০০০ বাইদেউসকল মোৰ বিধানসভা সমষ্টি মাছবালত ৩,৪০০ আত্মসহায়ক গোট আছে এটা সমষ্টিত কিমান ৩,৪০০ প্ৰমোদ বড়োৱে দিছে গোটাই বদলেনত কিমান ৩,০০০ এইটোকে লৈ পেলাই তেওঁলোকৰ নেতা কৰ্মীয়ে সবকে বাইদেউসকলক বলে আত্মসহায়ক গোটক ৭৫,০০০কে দিলে বুলি তেওঁলোকে ক'ব বিচাৰে মানি ল'ব পাৰে আপোনালোকে এইটো মানি ল'ব জানো পাইছেনে ইয়াত আপোনালোকে পাইছেনে কেতিয়াও মানি ল'ব নোৱাৰে তাকে কৈছো তেওঁলোকে যদি আজি উন্নয়নৰ গুণ গান গাইছে বিটিসি সরকারের এটা উন্নয়ন নহয় এটো কোনবা উন্নয়ন অসম সরকারও হব পারে কোনবা উন্নয়ন কেন্দ্রীয় সরকার হব পারে কিন্তু বিটিসি তরফৰ পৰা তেওঁলোকে এটাও কাম কৰিব পৰা নাই তেওঁলোকৰ এখনৰ লগত লিখি লৈ আহা উদালগুৰিত কি প্ৰতিশ্ৰুতি দিছিলে আমাৰতো উদালগুৰিত বহুত ইন্টেলেকচুৱেল মানুহ আছে তেওঁলোকেও বহুত ভাল পাইছিল যে উদালগুৰিত বলে এনআইটি হ'ব শুনিছিল না উদালগুৰিত বলে এনআইটি হ'ব ৰৌটাত বলে কি হ'ব অৰ্গেনিক ইউনিভাৰ্সিটি মই কোনোদিনে শুনা নাই আৰু কোট ভৈৰৱকুণ্ডত কি হ'ব ভৈৰৱকুণ্ডত বলে হ'ব ট্ৰাইবেল ইউনিভাৰ্সিটিৰ ক্যাম্পাস আৰু কি আছে উদালগুৰিত বলে হ'ব স্পোর্টস ইউনিভার্সিটিৰ ক্যাম্পাস না কিবা হ'ব কিবা দেখা পাইছে বাইদেউসকল 4 বছৰ গ'ল একো কৰিব পৰা নাই 1500 কোটি টকাৰ 15 টকা আনিব পৰা নাই কিন্তু এই ইউপিপিএলৰ নেতা কৰ্মীসকলে কয় আমি বলে বহুত উন্নয়ন কৰিলো মানিব বাইদেউসকল এইটো প্ৰমাণ যিখন সৰকাৰে 800 কোটি টকা দিয়াৰ পিছত 800 কোটি ইউটিলাইজ কৰিব নোৱাৰে এই সরকারখনে রাইজৰ কিবা কাম কৰিব পাৰিব অলপ আগত কলে আমাৰ পৰা ডিপার্টমেন্ট কাৰি লৈ গ'ল আজিৰ দিনত ইএমএমসিলে সকলৰ ক্ষমতা নাই সব ডিসি অফিসৰ পৰা নিয়ন্ত্ৰণ কৰে আপোনালোকে জানে হয়নে ডিসি অফিসৰ পৰা নিয়ন্ত্ৰণ কৰে আজি ব্লক ইন্ডিপেন্ডেন্ট চলাব নোৱাৰে ইএম সকলৰ মান মৰ্যাদা নাই কিমান বেয়া অৱস্থা চাকৰি দিয়াৰ কথা আমি তো কৈ থাকো ইউপিপিএল সরকার আহাৰ পিছত আগত থকা বিটিসিৰ চাকৰি দিব পৰা ক্ষমতাও গুচি গ'ল এতিয়া বিটিআৰে চাকৰি দিব নোৱাৰে তো আপোনালোকে কৰ পৰা 1 লাখ চাকৰি দিব আমি কৈ থাকো আমি যেতিয়া এইবিলাক কয় তেওঁলোকে কয় নাই আমি এতিয়াও চাকৰি দিব পাৰো নিৰ্বাচনৰ আগে আগে প্ৰমোদ বড়ো ডাঙৰীয়া কৈছিল যে বিটিআৰ 3000 টাৰ্গেট 4 গ্ৰেডত ইন্টাৰভিউ পাতা হ'ব বুলি কৈছিল না নাই 1600 এলপি স্কুলৰ শিক্ষকসকলক নিযুক্তি দিয়া হ'ব বুলি কৈছিলে 400 সাবজেক্ট টিচাৰ নিযুক্তি দিয়া হ'ব বুলি কৈছিলে নিৰ্বাচন ঘোষণা হ'বলৈ মাত্ৰ 3-4 দিন বাকি ইন্টাৰভিউ ওলাইছে নে এডভাৰটাইজ ওলাইছে ৰাইজসকল ক'ত ওলাইছে নে ক'ত ৰাইজসকল শুনিছে নে বিটিআৰত কোনবা 3000 টাৰ্গেট 4 গ্ৰেডত কৰবা চাকৰিৰ এডভাৰটাইজমেন্ট ওলাইছে নেকি আপোনালোকে কোনোবা যদি পাৰে মনত আছে নাই ৰাইজসকল মনত ৰাখিব লাগে
प्रमोद बड़ो डांगरिया কৈছিল एमपी इलेक्शनर आगे आगे 3000 4000 थार्ड ग्रेड 4 ग्रेड नियुक्ति प्रक्रिया आरम्भ करिब বুলি কৈছিল কত গল এটো इंटरव्यू तो नल तार माने चाकरी दिबई नोवारे एतियार आपनालोকক ठगाई আছে তেওলোকে কি माटी पट्टा दियार नामर एतिया बोले बैश्यमुठी 1 गावे गावे मिटिंग करि আছে দেখিছে রাইসকল बैश्यमुठी 1 চলে আছে তেওলোকে बैश्यमुठी 1 ৰ লগত बोले सबके माटी पट्टा দিব জবাবটো আমাকটো বিশ্বাস নকৰিলে আগ্ৰামা মাহলে ডাঙৰীয়া কৈছিল বিটিসি 2003 10 ফেব্ৰুৱাৰীৰ যি আইন এই আইনৰ যোগেদি বিটিসিৰ সকলো বাসিন্দা সকলক মাটি পাট্টা দিয়া ব্যৱস্থা কৰা হ'ব বুলি কৈছিল মানুহে কোনো বিশ্বাসত নললে মানুহে কোনো বিশ্বাসত ললে মানুহে এতই বিশ্বাসত ললে যে ইউপিপিএলৰ সরকার আহিলে 15 দিনৰ ভিতৰত সবকে মাটি পাট্টা দিয়া হ'ব কি হল 4 বছর গল ভাইসকল 4 বছর যোৱাৰ পিছত এতিয়া बैश्यमुठी 1 বলে গাঁৱে গাঁৱে মিটিং কৰি আছে बैश्यमुठी 1 কি আছে জানে बैश्यमुठी 1 কি আছে জানে না আপোনালোকে মিটিংত গৈছে না নাই পাট্টা পাবনে আপোনালোকে মিয়াদি পাট্টা পাব নিজৰ মাটিৰ একো নাপায় बैश्यमुठी 1 13টা এৰি আছে ইয়াত কি আছে যদি কারবা এলটমেন্ট পোৱা আছে মিয়াদি কৰিব পাৰিব এটো তো আগতে চলিছিল যদি কোনবা উত্তৰাধিকাৰী সকলক যদি মাটি দিব লাগে তেতিয়া হলে দিব পাৰিব এটো তো আগতে চলিছিল আৰু ল্যান্ড এডভাইজার যোগেদি পাস কৰি প্রিমিয়াম দি পেলে মাটি দিয়া হ'ব এটো তো আছিল একশনিয়া পাট্টা টাকা সকলক পাট্টা দিয়া হ'ব এটো তো আছিল তো কোনটো নতুন बैश्यमुठी 1 হল আপোনালোকে জানিব হয়নে बैश्यमुठी 1 দ্বাৰা কোনো কাগো মাটি পাট্টা দিয়া নহয় তো আজি তেওলোকে ঠগাই আছে बैश्यमुठी 1 যোগেদি বলে সবকে মাটি পাট্টা দিয়া হ'ব তো গটাই কিনে সালি জারি সব রাই সকল তেওলোকে একেবারে দুর্বল মই কোৱা নিচিনা মাত মাটিব নোৱাৰে খুশ কাৰিব নোৱাৰে একো কব নোৱাৰে সবকে দুর্বল সরকার হল ইউপিপিএল সরকার তেওলোকৰ কাৰণে এতিয়া আমাৰ বিদেশী আইসিউৰ আছে অলপ আগতে কলো যে মই আইসিউৰ আছে এই আইসিউৰ পৰা আমি উদ্ধাৰ কৰি আনিব লাগে এই বিদেশী কম আগৰ নিচিনা বিদেশী আমাৰ লাগে ইয়াৰ কাৰণে আপোনালোকে আমাৰ হাত মজবুত কৰিব লাগে আমার হাত মজবুত করিবার কারণে এটা এটা আপনাদের কাম করিব লাগিব অহা বছর আমার বিটিসি নির্বাচন হব এইবার আমার এমপি ইলেকশন আহি আছে এইবার এই এমপি ইলেকশন প্রথম আপনাদের আমাক জিকাব লাগিব হাগামা মইলে ডাঙরিয়া ইতিমধ্যে ঘোষণা করেছে বিপিএফ দলে কারো লগত মিত্রতা নোহোৱাকে দুটা সমষ্টিত খেলিব কোকৰাঝাৰ আৰু দৰং ওদালগুৰি এইবার মনে রাখিব রাই সকল বিপিএফ দলে এইবার প্রথম আমার এই দরং উদালগুড়ির লোকাল ব্যক্তিক এমপি বনাবো লাগে না লাগে রাই সকল লাগিব না এইবার লোকাল ব্যক্তিক আমি এমপি বনাম নারায়ণ বরকটকী নাম শুনিছে নারায়ণ বরকটকী যোৰহাটৰ আছিল ৰমেন ডেকা শুনিছিল না তেখেতে ক'ৰ আছিল গুৱাহাটীৰ আছিল এতিয়াৰ এমপি দিলীপ শইকীয়া ক'ৰ হয় নলবাৰী একটাও এমপি আমাৰ নহয় আমাৰ প্ৰাৰ্থিত ঠিক হোৱা নাই কিন্তু গটাইখিনি পেনেলত যি আছে সবে আমাৰ লোকেল কোন কোন আছে পেনেলত আমাৰ ৰিহন দেমাৰী ডাঙৰীয়া আছে আমাৰ লোকেল দুৰ্গা দাস বড়ো আছে আমাৰ লোকেল ইমানুৱেল মোচাই ডাঙৰীয়া আছে তেখেতেও তামুলপুৰৰ লোকেল ডিএন বড়ো ডাঙৰীয়া আছে তেখেতেও লোকেল ৰবিচন্দ্ৰ মোচাই ডাঙৰীয়া আছে তেখেতেও লোকেল এই পাঁচজনৰ ভিতৰত এজনেই পাব আমাৰ দায়িত্ব হল লোকেল এমপি বনাব লাগে এতিয়া পাৰিব নাই কওক পাৰিব না নাই পাৰিব লাগে এইবাৰ আমাকতো ঠগালে সমষ্টি বনাওঁতে ঠগালে আমিতো ওদালগুৰি সমষ্টি পাব লগা আছিলে আকৌ খাদ্যা বুদ্ধি কৰি দৰং লগাই দিলে বুজি পাইছে দৰংটো থাকিব লগাই নাছিলে তেওঁলোকে গম পাইছে ওদালগুৰি কৰিলে তো পাত্তাই নাপাব
তাৰ কাৰণে দৰংটো আকৌ লগাই দিলে তাৰ কাৰণে আমি সবে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে যিয়ে নকৰক কিয় আমি আমাৰ পিটিচিৰ প্ৰায় দৰং ওদালগুৰি এমপি বনাম দেই দৰং ওদালগুৰিৰ প্ৰায় এমপি বনাম এইটো সবে প্ৰতিজ্ঞাবদ্ধ হওক আমি যেনেকা হলে এমপি পাব লাগিব বিহুৰ পিছে এমপি আমাৰ নিৰ্বাচন হ'ব তাৰ কাৰণে সবে হাজু হওক ইয়াতো আমাৰ দলৰ কৰ্মকৰ্তাসকল আহিছে নিজৰ নিজৰ দায়িত্ববিলাক পালন কৰক তো মই বেছি দীঘল নকওঁ আমাৰ মুখ্য অতিথি আছে তেখেতে বহুতো কথা ক'ব তো আৰু মই দীঘল নকৰো ছুটি কৰিছোঁ তো সকলোকে মই পুনৰ আপোনালোক সকলোকে মই বহুত বহুত ধন্যবাদ যাচি মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় হিন্দ सम्पर्दक मिशन हाई स्कुलनि साखाथियाव थानाय रेगिरेगां दखना गलायाव लकाय FNF महर ब्रेन्ड बिबार ब्रेन्ड आर'नाइ ब्रेन्ड जुरिपाट माथानि बायदि बायदि रोखोमनि दखना आर'नाइ ब्लाउज फालि आरो बर'नि साबसिन हामसिन आगरनि जिफोरखौ हलसेल आरो रिटेल मोन्नैबो बेसेनाव बायनो हागोन बेनि थाखाय नोंथाङा 7896313108 एबा 8471820909 जानबुं नाम्बाराव सुलाद लानो हागोन।